মাননীয় অৰবিন্দ নাথে দুই এষৰ মানে ক'ব নাথযোগীৰ বিষয়ে। নমস্কাৰ। আমাৰ সদৌ অসম নাথযোগী ছাত্ৰ সন্থাৰ বিলাসীপাৰা জিলা সমিতিৰ এগৰাকী সক্ৰিয় কৰ্মী তথা এই যিখন অনুষ্ঠান অহাকালিৰ পৰা অনুষ্ঠিত হ'ব তাৰ মুখ্য যিজন ব্যক্তি যাৰ লগত আমি প্ৰথম আলোচনা কৰি এই অনুষ্ঠানটো আনিছোঁ, আমাৰ নীৰেশ নাথৰ ইউটিউব চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসীক আগতীয়াকৈ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। অহাকালিৰ পৰা সদৌ অসম নাথযোগী ছাত্ৰ সন্থাৰ বাৰ্ষিক সাধাৰণ সভা আৰু নাথযোগী যুৱ মহোৎসৱ অনুষ্ঠিত হ'ব। আৰু এই নাথযোগী যুৱ মহোৎসৱ আৰু বাৰ্ষিক সাধাৰণ সভাত আমি সমগ্ৰ অসমৰ জনসাধাৰণক ধুবুৰী জিলাৰ বিলাসীপাৰা সমষ্টিৰ অন্তৰ্গত নয়াপাৰা এলেংমাৰীত আহি উপস্থিত হ'বৰ কাৰণে অনুৰোধ কৰিছোঁ। কাৰণ নাথযোগী জনগোষ্ঠী অতিকে এটা পুৰণা জনগোষ্ঠী, যিটো জনগোষ্ঠীৰ ইতিহাস ৮,০০০ বছৰ পুৰণি এটা ইতিহাস আছে। ভাৰত চৰকাৰৰ বৰ্তমানৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই বিভিন্ন ভাষণত তেওঁ ভাষণ প্ৰদান কৰি কয় যে ভাৰতবৰ্ষত যেতিয়াই হিন্দু ধৰ্মৰ ওপৰত বিভিন্ন ধৰণৰ আক্ৰমণ প্ৰত্যাক্ৰমণ হৈছিল তেতিয়াই কিন্তু হিন্দু ধৰ্মক ৰক্ষণাবেক্ষণ দিছিল নাথযোগী জনগোষ্ঠীত। কিন্তু আজিৰ তাৰিখত আমি অসমখনত যদি সাম্প্ৰতিক পৰিৱেশটো চাওঁ, নাথযোগী জনগোষ্ঠী আটাইতকৈ অৱহেলিত, লাঞ্ছিত আৰু বঞ্চিত হোৱা এটা জনগোষ্ঠী। গতিকে এই ঐতিহাসিক বাৰ্ষিক সাধাৰণ সভা আৰু নাথযোগী যুৱ মহোৎসৱৰ পৰা অসম চৰকাৰ, ভাৰত চৰকাৰক আমি এটাই বাৰ্তা দিব বিচাৰিছোঁ যে অতি সোনকালে নাথযোগী জনগোষ্ঠীক আগবঢ়াই লৈ যোৱাৰ কাৰণে সাংবিধানিক অধিকাৰ যাতে চৰকাৰখনে প্ৰদান কৰে, তাৰেই কাৰণে আমি এই বাৰ্ষিক সাধাৰণ সভাৰ পৰাই আৰু নাথযোগী যুৱ মহোৎসৱৰ পৰাই নীৰেশ নাথৰ ইউটিউব চেনেলৰ জৰিয়তে অসম চৰকাৰ আৰু ভাৰত চৰকাৰক আহ্বান জনাইছোঁ। হ'ব নীৰেশ।